Hi, hello, namaskar and welcome my Bindas blog. আজি মানে শুকান মাছ বনাম। এই মালটো বনিব আজি এই মালটো কাক দেখাব বস্তুটো গৰম পানীত ধুই কিনে মাছটো ভালকে কাটি লওঁ এতিয়া। মাছটো তাৰ মানে ধুব লাগিব ন শুকান মাছটো ধোৱাৰ কাৰণে মানে এই জগটোত পানী এক জগ লৈ লওঁ গৰম কৰি কিনে মাছটো ধুব লাগিব কাৰণ কীটাণুবিলাক থাকে ন বজাৰৰ মাছ এই পানী জগ লৈ ল'লোঁ এতিয়া গৰম কৰিব লাগিব ৰে বাবা য়েছ ইয়াত বহাই দিলোঁ এই চুইচটো দিলোঁ তাৰপিছত এয়া পানী গৰম হৈ গ'ল মাছ ধুবৰ কাৰণে মাছটো গৰম পানীত ধুই কিনে এনেকৈ কাটিব লাগিব এয়া চাওক এনেকৈ ধুই দিলে তাৰপিছত লাগিব টমাটৰ পিঁয়াজ হৰা মিৰ্চ লচুন আদ্ৰাক মেচিটো কাটিং হৈ আছে এই মেচি ইয়াত টুটু পৰা মেচি কাটিং কৰি আছে য়েছ এই কৰাহি ধুই আহি গ'ল ইয়া চুকুৱা কি কয় এইটো এই কি চৌকা হিটাৰ মানে কাৰেণ্টত বনোৱা হ'ব য়েছ এইটো বহাই দিয়া হ'ল চাই থাকক আগলৈকে মাৰ বস্তু বনিব কি বস্তুটো ৰেচিপিটো কি নাম দিম এতিয়া পিছত কৈ আছোঁ জলকীয়া দিল জিৰা দিয়া হ'ল জিৰা দিয়া হ'ল গোলমৰিচ কয় নেকি এইটো গোলমৰিচ আৰু এইটো হ'ল কেঁচা মৰিচ পিঁয়াজ দিম কেঁচা মৰিচ এতিয়া পিঁয়াজ দিয়া যাব পিঁয়াজটো ভালকৈ ফ্ৰাই কৰিব লাগিব তাৰপিছত এই আদাটো কাটি দিওঁ আদা আৰু সেইটোতো অলপমান আচ্ছা সেইটো কৰি দি আছোঁ ৰ'বা ऊपर जाएगा कल से आना शुरू हाँ वो भी आ जाएगा बोला मैं ये लहसुन तो ढाली दिले तो যেতিয়া ব্রাউন কালার হ'ব তেতিয়া এইটো কি কয় পিঁয়াজ টমাটৰটো দিয়া শুকান মাছ কেনেকৈ বনায় চাই থাকক লাষ্টলৈকে ডেঞ্জাৰ বনিব আজি এইটো কৰোণা দূৰ কৰাৰ কাৰণে মছলাটো বনাই আছে বহুত গৰম হৈছে দেই কাৰিকৰজন হৈছে এইজন বহুত গৰম হয় এইজন মানুহ এয়া খানা আহি গৈছে এইটো পোলাও এইটো বন্ধাকবি চব্জি ৰুটি আৰু এইফালে ডাল টমাটৰখিনি দি দিলোঁ এই লাগি গৈছে ৰে বাবা বাপৰে লাগি গৈছে টেষ্টি বঢ়িয়া হৈছে বন্ধ কৰিম আৰু মাছটো দিয়া দেখাব নাপালোঁ দিয়ক আপোনালোকক বেয়া নাপাব বন্ধ কৰিম না কৰ বন্ধ কৰ এই মালটো বনি গ'ল মালটো মানে শুকান মাছ বনি গ'ল এক নম্বৰ এনেকুৱা ৰাখিব ইমান ধুনীয়া পাব চাওঁ অলপ দিচোন চাকি চাওঁ টেষ্ট কৰি চাওঁ এক নম্বৰ খালি ধুনীয়া লাগিছিল নহ'লে এই মেথি কিবা লাগিছিলে নাম্বাৰ 1 মেথি কিবা লাগিছিলে আচ্ছা আপোনালোকক দেখালোঁ শুকান মাছটো কেনেকৈ বনায় মাছটো ঢালি দিয়া দেখুওৱা নহ'ল পাহৰি গ'লোঁ মই ভিডিঅ' বনাবা এই টমাটো যে দিয়া আছিলে টমাটো দিয়াৰ পিছত যেতিয়া টমাটোখিনি পকিব তাৰপিছত মাছটো ঢালি দিয়া মাছটো ঢালি দি কিনে বাছ এনেকৈ সিজাই থকা পানী কিন্তু ঠাণ্ডা পানী নিদিব দিয়ক গৰম পানী দিব একদম এক নম্বৰ হৈছে এতিয়া খাম আমি 4জন নামি আছোঁ ইয়াত ভাত আনি থৈ দিয়া আছে ভাতটো খাম এতিয়া হৈছে শুকান মাছৰ বাট एक 2 हाँ পাতে বহি গ'ল
ডেঞ্জাৰ জেগা দেখোন এইগিলাখান বাপৰে বা অহ এইখান কি বস্তু গাড়ী